হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো মই আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকৰ অঞ্চলতো এনেকুৱা ল'ৰা ছোৱালী আছে নেকি যিবিলাকে মানে ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা হয় বা সিহঁতি 12 পাছ কৰি ঘৰতে আছে বা এতিয়া আকৌ 12ৰ এক্সাম দি ঘৰতে আছে। চ' যিবিলাকে মানে কোচিং কৰিব বিচাৰে বা ডক্টৰ ইঞ্জিনিয়াৰিং সেইবিলাকৰ বাবে কোচিং কৰিব বিচাৰে, কিন্তু ঘৰুৱা অসুবিধাৰ কাৰণে বা আৰ্থিকভাৱে ইমান টনকিয়াল নহয়, সেইটো কাৰণে মানে ইহঁতি কি কৰে, নিজৰ সপোনবিলাককো মানে দবাই থৈ দিয়ে আৰু মানে ঘৰৰ অৱস্থা দেখি বা সিহঁতে মানে সেইবিলাক এৰি দিবলৈ বাধ্য হয়। চ' সেইবিলাকে এতিয়া মানে বেছিকৈ চিন্তা কৰিবলৈ দৰকাৰ নাই। আপোনালোকে মানে এটা ফ্ৰী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব বা সুবিধা লাভ কৰিব পাৰিব। তো সেইবিলাক পাব কেনেকৈ, তো সেইটো এই সম্পূৰ্ণ ভিডিঅ'টোত জনোৱা হ'ব। তো ভিডিঅ'টো শেষলৈ চাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাৰিব। তো সেইটো সুবিধা পাব কেনেকৈ, সেইটো মানে অইল ইণ্ডিয়া ফালৰ পৰা এটা সুবিধা লৈ আহিছে যে আপোনালোকে যদি সেই কোচিংটো ল'ব বিচাৰে তেন্তে মানে এটা এক্সাম হ'ব। সেই এক্সামত যদি আপোনালোকে পাছ কৰে তাত এডমিশ্যন পাব আৰু সেই এডমিশ্যনত আপোনালোকে কোচিঙৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব পাৰিব। ধৰি লওক খোৱা মেলা তাত থকা গোটেইখিনি মানে ফ্ৰীকৈ কৰাব আৰু কোচিঙত 1 টকাও নল'ব, মানে সেইটো প্ৰভাইড কৰিছে অইল ইণ্ডিয়া ফালৰ পৰা। তো এই ব্যৱস্থাটো যদি পাবলৈ হ'লে আপোনালোকে এটা ৱেবছাইটৰ মই লিংক দি দিম, তাত গৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব আৰু এক্সাম হ'ব 7 মে আৰু 21 মে তাৰিখে। গতিকে এক্সামটো দিব আৰু ভালকৈ মানে ক্ৰেক কৰিব, তেতিয়াহে আপোনালোকে এই সুবিধাটো গ্ৰহণ কৰিব পাৰিব। চ' আপোনালোকে এতিয়া আকৌ বেছি চিন্তা কৰিবলৈ দৰকাৰ নাই। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আৰ্থিকভাৱে যিবিলাক মানে ভাল নহয় ল'ৰা ছোৱালী, সেইবিলাকে যাতে এই ব্যৱস্থা গ্ৰহণ কৰে আৰু মানে বহুত আগলৈ আগুৱাই যায়, সেই লৈ মই ভিডিঅ'টো বনাবলৈ ল'লোঁ। তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, মানে ধন্যবাদ। পইচা দিব নালাগে, জাষ্ট আপোনাৰ যদি মেধাৱী আছে, আপোনাৰ যদি কোৱালিটি আছে। ৰজিনা ছুপাৰ 30 যোৰহাটৰ এই চেণ্টাৰটোত অইল ইণ্ডিয়াই ফ্ৰীকে মানে ল'ৰা ছোৱালীয়ে 1 টকাও নিদিয়াকৈ 9ৰ পৰা 11 মাহ ফ্ৰীকে থাকি মেলি খাই নীট JEE কোচিং কৰে। অইল ইণ্ডিয়া ছুপাৰ 30 ক্লাছ চলি আছে। ক্লাছ মানে নীট JEE এক্সামৰ কাৰণে প্ৰিপেয়াৰ হ'বলৈ যিকোনো এটা প্ৰাইভেট কোচিং চেণ্টাৰত 2-2.5 লাখ টকা খৰচ হয়, কিন্তু অইল ইণ্ডিয়াই সেইটো 1 টকা নোলোৱাকৈ এই ল'ৰা ছোৱালীসকলক কোচিং দিয়াই আছে। আৰু তাৰ কাৰণে তেওঁলোকৰ এয়া প্ৰস্তুতি, মানে পঢ়া শুনা ছেল্ফ ষ্টাডি যিটো। আৰু এইটো হ'ল তেওঁলোকৰ হোষ্টেল, শোৱনি কোঠা, যেনেকৈ আমি চিনেমাবিলাকত দেখিছিলোঁ, এনেকৈ খাপে খাপে থকা আৰ্মি চাগে যিসকলে চাকৰি কৰি আছে তেওঁলোকে এনেকৈ থাকে। আৰু এইটো তেওঁলোকৰ পৰিৱেশ পূৰা নীট এণ্ড ক্লিন, মানে যিটো কেতিয়াবা কি হয় অপ্ৰিয় সত্য, আৰু কিছুমান হোষ্টেল চাব নোৱাৰি, ইয়াত তেওঁলোকে এটা চিনচিয়াৰিটি। চ' অইল ইণ্ডিয়া ছুপাৰ 30ৰ যি যোৰহাট চেণ্টাৰ CSRLৰ, তো এই যিটো চেণ্টাৰৰ যিটো অফিচ একাডেমিক আৰু এডমিনিষ্ট্ৰেটিভ যিখিনি চোৱা যায়, চেণ্টাৰটোৰ পৰিৱেশটো ঘৰুৱা আৰু খুব পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশত সিহঁতে আহাৰ গ্ৰহণ কৰে ৰাতিৰ। আগত হোষ্টেলত নাছিলোঁ, মই ফাৰ্ষ্টত ইয়াতে আহিছোঁ। ভালে লাগিছে, ইয়াত খোৱা বোৱাও ভাল দিছে, পঢ়া শুনাটো বহুত ভালে কৰে। ঘৰত মিছ কৰা হয়, তেনেকুৱা নহয়, লগৰবোৰ আছে, পঢ়া শুনা ভালকৈ চলিছে, সেইটোৱে মেইন। আৰু ভেজ আৰু নন ভেজ চবৰ ব্যৱস্থা থাকে আমাৰ ইয়াত। কি ক'বা যে ইমান ধুনীয়াকৈ ফ্ৰীকৈ পাইছা, আহিছা, থাকিছা? পঢ়া শুনাৰ কাৰণে বহুত ভাল পৰিৱেশ, চবে লগৰবোৰ পঢ়ি থাকে, চ' হেল্প কৰে। পিয়াৰ লাৰ্ণিঙৰ বহুত ভাল সুবিধা থাকে, আমাৰ চবৰ পৰা শিকিব পাৰোঁ। আমি শিকিব পাৰোঁ মানে IIT হওক নাইবা ভাল ভাল এডুকেশ্যন বেকগ্ৰাউণ্ডৰ ফেকাল্টি মেম্বাৰ্ছে তেওঁলোকক গাইড কৰে বা এডুকেশ্যন প্ৰভাইড কৰে সেই নীট JEE পৰীক্ষাৰ কাৰণে। চেণ্টাৰ, গতিকে কেনেকৈনো থাকে, কেনেকৈনো খায় বা তেওঁলোকে কেনেকৈ ষ্টাডি কৰে, এইটো ৰিয়েল এখন ছবি যে তাত এক গোট হৈ পেলাই ইয়াত একেলগে বহি পেলাই হেৰি কৰি আছিলে, ষ্টাডি কৰি আছিলে। আৰু এতিয়া সময় 11টা, আৰু কেতিয়াবা 1-2টাও বাজি যায় ন, বাজি যায়। চ' কেনেকুৱা লাগিছে? মা দেউতা বা আমাৰ ল'ৰা ছোৱালী একদম বিলকুল বেলেগকৈ মানে আমাৰ ল'ৰা ছোৱালী আছে, একদম নিজে মা দেউতাৰ নিচিনা ভাবি লৈ এনে যিমানে গালি পাৰোঁ একো মানে খং নাই, মুৰি তলত কৰি শুনি থাকিব, একো নাই, কি মানে উল্টা জবাব নিদিয়ে। আৰু কিবা ছাকচেছ হ'লে আমাৰো ভাল লাগে, আমিতো 24/7 ইয়াত কাম কৰোঁ। বিচাৰোঁ কি তাৰ ভাল হ'ব কাৰণে আমি যিমান চেষ্টা কৰিব পাৰোঁ, যিমান